আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম পানৰ বিভিন্ন স্বাস্থ্য সম্বন্ধীয় লাভালাভসমূহৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাহৰ বাবে লাভদায়ক পানৰ পাতত বহুতো ঔষধি গুণ আছে। ই এণ্টিঅক্সিডেণ্ট আৰু এণ্টিমাইক্ৰবিয়েল গুণেৰে সমৃদ্ধ। পাণ পাতৰ এই গুণবোৰে কাহ উপশম কৰিব পাৰে আৰু কাহৰ সময়ত সংক্ৰমণ উপশম কৰিব পাৰে, অৰ্থাৎ আপোনাৰ কণ্ঠ পৰিষ্কাৰ কৰাত সহায় কৰে। ডায়েবেটিছ প্ৰতিৰোধৰ বাবে পাণ লাভদায়ক। পাণৰ পাতত হাইপোগ্লাইচেমিক প্ৰতিৰোধী গুণ থাকে, যি তেজত থকা গ্লুক'জ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পাণৰ এই গুণে টাইপ 2 ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। পাণে দাঁত স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে। পাণৰ পাতত দাঁত শক্তিশালী আৰু মুখৰ সংক্ৰমণ ৰোধ কৰিব পৰা ঔষধীয় গুণ থাকে। ই দাঁত ক্ষয়ৰ চিকিৎসাৰ বাবে এক কাৰ্যকৰী ঔষধ হিচাপে কাম কৰে আৰু বেক্টেৰিয়াৰ দ্বাৰা হোৱা মুখৰ সংক্ৰমণ ৰোধ কৰিবলৈও ইয়াক ব্যৱহাৰ কৰিব পাৰে। পাণে ভোক বৃদ্ধি কৰাত সহায় কৰে। পাণৰ পাতবোৰে পাচন এনজাইমৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে, যি পাচন প্ৰণালী উন্নত কৰাত আৰু ভোক বৃদ্ধি কৰাত সহায় কৰে। অৱশ্যে এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন। পাণৰ বিভিন্ন ঔষধীয় ব্যৱহাৰসমূহ। মূৰৰ বিষ হ'লে পাণ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। কাণৰ চাৰিওফালে পাণ বান্ধি দিলে মূৰৰ বিষৰ পৰা আৰাম লাভ কৰিব পাৰি। পাণৰ ৰসত সামান্য পৰিমাণৰ মধু মিহলি কৰি ইয়াক চকুত প্ৰয়োগ কৰিলে চকুৰ ৰোগৰ পৰা আৰাম পোৱা যায়। অধিক তথ্যৰ বাবে নিকটতম আয়ুৰ্বেদিক চিকিৎসকৰ সৈতে যোগাযোগ কৰক। কাণৰ বিষৰ কাৰণেও পাণ ফলপ্ৰসূ হয়। 1 পৰা 2 টোপাল পাণৰ ৰস কাণ আৰু চকুত লগালে কাণৰ বিষ আৰু কুকুৰিকণা বেমাৰৰ পৰা সুফল পোৱা যায়। সাপে দংশন কৰিলে পাণৰ দ্বাৰা লাভান্বিত হ'ব পাৰি। সাপে কামোৰা স্থানত পাণৰ ৰস প্ৰয়োগ কৰক। ই আপোনাৰ দংশনৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰে।